হেল্ল' নমস্কাৰ। মই আজি আপোনালোকক দেখুৱাম এটা চিম্পুল ফ্ৰক কাটিং। চিম্পুল ফ্ৰক এটা কেনেকৈ কাটিং কৰে মই সম্পূৰ্ণ ভিডিঅ'টো আপোনাক কাটিঙৰ ভিডিঅ'টো দেখুৱাম। আপোনালোকে চাই থাকিব এই ফ্ৰকটো। আহক আমি ফ্ৰকটোৰ প্ৰথমতে মেজাৰমেণ্টটো উঠাই লওঁ। কাৰণ যিহেতু এইটো চিম্পুল হয় গতিকে চেম্পুলৰ পৰা আমি ইয়াৰ পৰা জোখটো উঠাই ল'ব লাগিব। প্ৰথমে আমি ইয়াৰ পৰা জোখটো উঠাই লৈছোঁ। ইয়াৰ লেন্থ আছে 35 আৰু ইয়াৰ ফ্ৰিলৰ মাৰ্জিন আছে 7 ইঞ্চি ফ্ৰিলটো আছে। তাৰপিছত ঘেৰটো ল'লো, ঘেৰটো আছে আপোনাৰ কিমান 33। তাৰপিছত মই চলজাৰটো ল'ম, চলজাৰ আছে 12 অৰ্থাৎ 12 ইঞ্চি আৰু কাণখন আছে 3 ইঞ্চি। এই 3 ইঞ্চি কাণখন আছে চলজাৰ বাদ দি পেলাই, মানে ডিঙি বাদ দি পেলাই। তাৰপিছত বডি আছে আপোনাৰ 20 অৰ্থাৎ 40 ৰেডি, কমৰত আছে আপোনাৰ 19 অৰ্থাৎ 38 ৰেডি থাকিব। যিহেতু এইটো চেম্পুল হয় গতিকে ডিঙিটো লৈছো মই, ডিঙিটো সমান সমান আছে 7-7। এতিয়া হওক কাপোৰ ভাঁজ কৰা। কাপোৰ ভাঁজ কৰাটো আটাইতকৈ ডাঙৰ কৌশল। ইয়াত 3টা আছে, মই 2টা আগতে ভাঁজ কৰি থৈ দিছো আৰু এইটো মই আপোনাক ভাঁজ কৰি দেখুৱাইছো। চাওক সমানে সমানে আপুনি কাপোৰটো দুভাঁজ কৰি ল'ব, একদম ষ্ট্ৰেট থিয়কৈ, পঠালি নহয়, থিয়কৈ দুভাঁজ কৰি ললো। তাৰপিছত মই সেই দুটাৰ ওপৰত এইটো জাপি দিলো, অৰ্থাৎ 3টা মই একেলগে কাটিম যিহেতু। গতিকে এতিয়া মই ইয়াত সমানে গোটেইখিনি কাপোৰ ভালকে প্লেচ কৰি ললো, সমান কৰি ললো আৰু এই চাইডটো সমান ৰাখিব আপোনালোকে, 3টাই সমান ৰাখিব। তাৰপিছত আপুনি কাপোৰটো ধুনীয়াকৈ ভাঁজ কৰি লৈ তলত 1 ইঞ্চি মাৰ্জিন ৰাখি আপুনি মাৰ্জিন কৰি লওক, 1 ইঞ্চি ৰাখি পেলাই। তাৰপিছত ঘেৰ আছে কিমান 33ত মই দাগ মাৰি দিলো। এতিয়া লেন্থ আছে কিমান, লেন্থ 35তে মই দাগ দিছো। তাৰপিছত মই চলজাৰৰ মাৰ্জিন কৰিলো, চলজাৰ আছে 12 আৰু কাণখন আছে 3 ইঞ্চি, গতিকে দুইটা মাৰ্জিন ললো, 3 ইঞ্চি কাণ ললো। তাৰপিছত 7.5 ইঞ্চি মই ডাউনত মাৰ্জিন দিলো আৰু 15 হাফ বডিত মাৰ্জিন দিলো। এতিয়া মই 3টা মাৰ্জিন কৰি দিলো। তাৰপিছত বডি কিমান আছে 20 ৰেডি, কমৰ কিমান আছে 19 ৰেডি। তাৰপিছত এই মাৰ্জিন কেইটা মই লগ লগাই দিলো গোটেইকেইটা। আৰু স্কেলৰ ভাঁজটো আপোনালোকে চাব কেনেকে লগ লগাব পাৰি, এনেকে মই লগ লগাই দিলো আৰু ডাউনটো অকমান চেভ কৰি দিলো আৰু কমৰটো অকমান চেভ কৰি দিলো। এতিয়া মই এইটো চলজাৰৰ বগলটো ধুনীয়াকে ৰাউণ্ড কৰি দিলো, মাৰ্জিন কৰি দিলো। তাৰপিছত মই এতিয়া মাৰ্জিন ৰাখি পেলাই কাটি দিলো চাইডে চাইডে। মাৰ্জিন 1 ইঞ্চিৰ ওপৰত মই মাৰ্জিন ৰাখিছো আৰু মাৰ্জিনটো এৰি পেলাই মই গোটেই এইটো কাটি দিছো। এতিয়া চাওক কেনেকে মই কাটিছো, এক চাপ ৰাখি, এক চাপ ৰাখিব লাগিব চলজাৰত আৰু ইয়াতে দাগে দাগে কাটিব লাগিব আৰু চাইডত 1 ইঞ্চিত ওপৰত মাৰ্জিন ৰাখিব লাগিব আৰু মাৰ্জিন বিলাকত মই এনেকে দাগি মাৰি দিছো, যিহেতু 3টা একেলগতে আছে। এতিয়া ডিঙিটো যিহেতু সমান সমান মই 7 দাগ মাৰিছো, দাগ মাৰি মই ৰাউণ্ড কৰি দিছো আৰু গোটেই কেইটাৰে ডিঙি একেলগতে কাটি দিছো। একে কথা, এটা কটা বা 3টা কটা একে কথা। গতিকে হৈ গ'ল, এই 3টা হৈ গ'ল। এতিয়া আছে ইয়াত আপোনাৰ ফ্ৰিলবিলাক যিহেতু 7 ইঞ্চি আছে গতিকে মই ইয়াত দুভাগ আছে, গতিকে মই 4টা ফ্ৰিল কাটিলে হৈ যাব, ডাবল হৈ যাব। ইয়াৰ পৰা মই 7 ইঞ্চি মাৰ্জিন বাদ দি পেলাই 7 ইঞ্চিত 4টা ফ্ৰিল কাটি ল'ম, 7 ইঞ্চি মাৰ্জিন কৰি পেলাই। চাওক এয়া হৈ গ'ল 7 ইঞ্চি, এয়া হৈ গ'ল 7 ইঞ্চি, 7 ইঞ্চি আৰু মাৰ্জিন বাদ দি পেলাই 4টা ফ্ৰিল কাটিলো। ইয়াত একেলগতে 2টা ফ্ৰিল আছে, গতিকে দুবাৰ কাটিলে 4টা হৈ যাব। 4টা ফ্ৰিল হৈ গ'ল, 4টা ফ্ৰিল হৈ গ'ল। এতিয়া ধুনীয়াকৈ চিলাই কৰিলে আপোনাৰ ৰেডি থাকিব। গতিকে পেজটো লাইক আৰু ফ'ল' কৰিব।